মই কাম কৰিম অঁ লগাই দিয়া লগা এইটো পুলি লোৱা আহা আহা টমেটো পুলিটো ৰুবা আহা তুমি এইটো লগাই দিয়া 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 মাটিতে হেৰি কৰি দিয়া অঁ আহিছে গুড মৰ্ণিং এভৰিৱান আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ বিহু খাই মেলি আজৰি হ'লোঁ এতিয়া ভাবিছোঁ আকৌ নতুন ভিডিঅ' দি লওঁ এই ভিডিঅ'টো মই মাৰ ঘৰৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ আহকচোন ভিডিঅ'টো চাওঁ আমাৰ এইটো অদিতি কি কৰি আছা তুমি হেলমেটটো পিন্ধিছা হে দিয়া মোবাইলটো দিয়া হেলমেটটো পিন্ধিছা খোলা 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 অঁ আহা আহা সেইপিনে নামি আহা আহা এনেকৈ নোৱাৰা এনেকৈ ঘূৰি আহা আহা এনেকৈ আহা 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 জলদি আহা আহা ক'ত উঠিছাচোন পৰি যাবা আহা চা পৰি যাবা চাচোন পৰি যাবা তাপে লাহে লাহে অঁ আহা এতিয়া আহা 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 ভাত খাব লাগে আহা এনেকৈ বাৰু ডাঙৰ মাছৰ টুকুৰা কোনে কোনে পুৰি খাই মোক জনাবচোন মই কিন্তু মাছ পোৰা খাই বহুত বেছি ভাল পাওঁ আৰু যেতিয়া খাব মন যায় যিকোনো মাছ হ'লে হৈ যায় আৰু আজি মই লৈছোঁ ইয়াত 2 পিচ ডাঙৰ মাছ লগত পিঁয়াজ লৈছোঁ আৰু এইখিনি মই গেছতে পুৰি লৈছোঁ আচলতে জুইত পুৰি ল'লে সেইটো বেছি টেষ্টি হয় কিন্তু সুবিধাখিনি নাই কাৰণে মই গেছতে পুৰি লৈছোঁ আৰু এয়া মাছখিনি পুৰা হৈ গ'ল লগত লৈছোঁ কণ বিলাহীকেইটাও মই অকণমান সেকি লৈছোঁ সেইটো মই দেখুওৱা নহ'ল আৰু লগত পিঁয়াজ জলকীয়া নিমখ তেল এতিয়া এইখিনি মই ধুনীয়াকৈ পিটিকি লওঁ আৰু এইখিনি মোৰ ধুনীয়াকৈ পিটিকি লোৱা হৈ গ'ল এতিয়া ভাবিছোঁ মই আৰু এটা বেলেগ ৰেচিপি বনাম সেইটো হৈছে কচুৰ পাত আৰু কচুৰ পাত বনাম মই মাছৰ মূৰেৰে আৰু তাৰ বাবে মই লৈছোঁ এয়া কণ বিলাহী তাৰপিছত গোটা জিৰা কেইটামান লৈছোঁ আৰু আদা নহৰু পেষ্ট বলক এইখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া মই কেৰাহীটোত অকণমান মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত এতিয়া মই ইয়াতে পিঁয়াজখিনি দি অকণমান মই পিঁয়াজখিনি ভাজি লৈছোঁ আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ভজা হোৱাত ইয়াতে মই কণ বিলাহীখিনিও দি দিছোঁ আৰু কণ বিলাহীখিনি গোটেইখিনি মই গুটি উলিয়াই ধুনীয়াকৈ চাফা কৰি লৈছোঁ তাৰপিছত এনেকৈ ভাজি ল'ম অকণমান আৰু আপোনালোকে ইচ্ছা কৰিলে কণ বিলাহীটো গোটা গোটাকৈ দিব পাৰে সেইটো নিজৰ কথা মই কিন্তু গুটিখিনি উলিয়াই পেলাই অকণমান মানে কাটি লৈছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ অকণমান ভাজি ল'ব লাগিব আৰু এতিয়া মই ইয়াতে দি দিম মাছৰ মূৰখিনি মই দি পেলাই এইখিনি অকণমান ভাজি ল'ম আৰু এইফালে দেখিছে গোটা জিৰাখিনি মই অকণমান থেতিলাই লৈছোঁ লগতে নহৰু আদা আৰু এতিয়া মই এই গোটেইখিনি বস্তু কেৰাহীটোত দি দিম আৰু মন কৰিব আদা নহৰুখিনি মই বহুত বেছি মিহিকৈ পেষ্ট কৰি লোৱা নাই অকণমান থেতিলাই লৈছোঁ আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ আদা নহৰু গোন্ধখিনি যোৱালৈকে ভাজি ল'ম আৰু এতিয়া মই ইয়াতে দি দিম নিমখ হালধি দিয়াৰ পিছত মই এইখিনি ধুনীয়াকৈ অকণমান আকৌ ভাজি ল'ম যাতে গোটেইখিনি মিশ্ৰণ ধুনীয়াকৈ লগ হৈ যায় আৰু এতিয়া মই ইয়াতে কচু পাতখিনিও দি দিছোঁ আৰু কচু পাতখিনি দিয়া হোৱাৰ পিছত আৰু এইখিনি ধুনীয়াকৈ অকণমান সময় মই ভাজি ল'ম আৰু মই এতিয়া ইয়াতে পানী দি দিম আৰু মই সেই যিটো খুন্দনাত আদা নহৰুখিনি অকণমান থেতিলাই লৈছিলোঁ আৰু সেইখিনিতে মই অকণমান পানী দি পেলাই পানীখিনি ইয়াতে দি দিছোঁ আৰু পানীখিনি দিয়া হোৱাৰ পিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মিক্স কৰা হোৱাৰ পিছত এতিয়া মই এইখিনি সিজিবৰ বাবে অকণমান ঢাকন দিব লাগিব অকণমান সময়
আৰু এয়া চাওক মোৰ পানীখিনি শুকাই গৈছে আৰু এতিয়া একদম শুকান কৰি ৰাখিম মই গতিকে যেহেতু পানীখিনি শুকাই গৈছে গতিকে মই এতিয়া আৰু ইয়াত ঢাকন দিব নালাগে এতিয়া মই একদম শুকান কৰিবৰ বাবে হেতাখনেৰে মই 2 মিনিটমান সময় এইখিনি এনেকৈ লৰাই থাকিম তাৰপিছত মোৰ ৰেডি হৈ যাব কচুৰ পাত আৰু মাছৰ মূৰৰ এই আঞ্জাখন যদি আপোনালোকে খাই চোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ বহুত বেছি টেষ্টি হয় আৰু বহাগ মাহত কিন্তু কচু শাক খাবই লাগে যদি খোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই এবাৰ ট্ৰাই কৰিব আকৌ নতুন ভিডিঅ' লগ পাম আপোনালোকক